এতিয়া বাজিল ৰাতি 11:07 11:07 তো ক'ত যাই আছোঁ জনাই আছোঁ আপোনালোকক। এতিয়া লৈ ল'লোঁ বেগ, বেগ লৈ ল'লোঁ, তাৰপিছত লৈ ল'লোঁ হেলমেট লাগিব বাৰু। তাৰপিছত ক'ত যাই আছোঁ জনাই আছোঁ আপোনালোকক, দেখাই আছোঁ, চাই থাকক। এতিয়া ওলাই লওক, পিন্ধি লওক। আহি পালোঁ ৰঙিয়া জংচন। এতিয়া আমাৰ ট্ৰেইনখন আহিব, এইটো তলৰ পৰা 2 নম্বৰ অৱধ আছাম এক্সপ্ৰেছ। তো টিকেটটো কাটি লওঁ। আমি একেলগে বহুকেইজন আছোঁ না, তো চবেই বেগ চেগ লৈ আছোঁ। তো বাইদেউ টিকেট কাউণ্টাৰৰ বাইদেউ ভাবছে কি আমি ক'ৰবাত ইণ্টাৰভিউ দিব যাম। ট্ৰেইন আছে 2:50 অৱধ আছাম এক্সপ্ৰেছ। তো কিনো কৰবাৰ আমি অলপ আগতে আহি গ'লোঁ না, সেই লগৰ কেইজন মানে অলপ দূৰত হৈ আহিব পৰা নাই। তো টিকটটো কাটি ল'লোঁ। মানে প্লেনটো হঠাৎ হৈ গ'ল, মানে এইটো যোৱা প্লেনটো কি হয় গম নাপাওঁ। টিকটৰ দামো বেছি নহয়, 180 টকা ৰঙিয়া জংচনৰ পৰা তিনিচুকীয়া জংচন। যিহেতু আমাৰ যোৱা প্লেনটো হঠাৎ হৈ গ'ল, তো টিকেট আমাৰ বুকিং কৰা টাইম নহ'ল আৰু আমি জেনেৰেলতে টিকেট কাটি দিলোঁ। যি নহওক যাই পালে হ'ল আৰু কিবাকে। ইফালে বাকী কেইজনো ক'ৰবাত ঘূৰি আছে, ইয়াতে ক'তবা ঘূৰি আছে। ইফালে ময়ো স্কুটিখন পাৰ্কিঙত থৈ আনি ৰ'ব থৈ আহি আছোঁ। স্কুটিখন থৈ দিলোঁ পাৰ্কিঙত, ৰঙিয়া জংচনৰে পাৰ্কিং আছে, পাৰ্কিঙত স্কুটিখন থৈ দিলোঁ। দি কিনে আৰু কিনো কৰিব, বহুত সোনকালেও আহি গ'লোঁ। আছোঁ আৰু এনেকেই ঘূৰি আছোঁ আৰু এনেকেই ঘূৰি 1 ঘণ্টা পাৰ কৰিলোঁ। 11:30 আহিছিলোঁ, এতিয়া টাইম বাজিল 12:33, 1 ঘণ্টা পাৰ হৈ গ'ল। তো আৰু কি কৰিব, বিৰক্তি লাগিছে। গুড মৰ্ণিং সকলোকে ট্ৰেইনৰ ভিতৰৰ পৰাই। তো এতিয়া আমি পাম লামডিং জংচন। এই লামডিং লামডিং আহি পালোঁ লামডিং। ৰাতি আৰু ভিডিঅ' কৰা নহ'ল আৰু গাও বেয়া, তাৰপিছত ট্ৰেইনো লেট আহিল। টাইম আছিল 2:50, আহিল পিছত 3:30। তো চাওঁ, এইটো চাই লওক লামডিং জংচন। ৰ'ব আমি ক'ত যাম কোৱাই নাই ন, আমি যাম তিনিচুকীয়া টিলিঙা মন্দিৰত। তো চাই থাকক, কি দেখাব পাৰোঁ বাৰু দেখাম। এই নতুনকৈ বনাই আছে দলংখন দেখছি না। মই এটা বস্তু চালোঁ ইয়াতে, মানে এইটো চাইডে এই দলং বহুত, মানে ট্ৰেইন যাবৰ কাৰণে দলং লাগব বাৰু, কিন্তু মানে এই নদী না কি নে মানুহেই বনাইছি গম নাপাওঁ। মানে একদম সৰু 2 ফুটৰ 3 ফুটৰ সেনেকুৱাও নদী থাকে, মানে বহুত আৰু দলং বহুত কেইখন দলং পাৰ হৈ আহিছোঁ। ট্ৰেইন যাবৰ কাৰণে দলং লাগব বাৰু। যি নহওক আমি পালোঁ এতিয়া সৰু পথাৰ। এইবাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, মানে কি এই সৰু পথাৰৰ পৰা আৰম্ভ মানে চাহ বাগিচা এইবিলাক দেখছি না, এই চাহ বাগিচাবিলাক মানে ইয়াতে মানে কি হৈছে আৰু মানুহৰ ঘৰ যি আছে, এই ঘৰৰ সন্মুখতো আমি যেনেকৈ শাক পাচলিৰ খেতি কৰোঁ, ইয়াতে মানে চাহ বাগিচাৰ খেতি কৰে। মানুহৰ সন্মুখখিনিতো মানে চাহ বাগিচা আৰু দেখাই পাব ইয়াতে অলপ চলপ কিবা কিবি। মই ভালকৈ ভিডিঅ' কৰা নহ'ল বাৰু, মানে ইয়াতে আছে মাছ মাৰি। এনেকৈ কোনে মাছ মাৰি বা পুখুৰী সিঁচি ভাল পায় কমেণ্ট কৰি কিনে জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। আহি পালোঁ ফৰকাটিং জংচন। আমি সৰুতে এটা কবিতা পঢ়িছিলোঁ,
কবিতাটোৰ নাম আছিল ৰেলগাড়ী। মনত আছেনে নাই বা আপোনালোকৰ? যে জগ 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 ৰেলগাড়ী যায়, মইনাহঁতে ডবাত উঠি কল কমলা খায়। তাৰপিছত জগ 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 ৰেলগাড়ী যায়, ফৰ কাটিং লাম্বিং গুৱাহাটী পায়। এয়াই ফৰ কাটিং, আগত দেখালো লাম্বিং। এয়া পালোঁ মৰিয়নি জংচন, বেছি নাই আৰু কেইটামান ষ্টেচন আছে আৰু। এইবাৰ পালোঁ শিমলুগুৰি, এইফালেদি শিৱসাগৰ যাব পাৰি। শুনামতে আৰু বেলেগ ৰাস্তা বেলেগ ষ্টেচনো আছে বোলে শিৱসাগৰ যোৱা, এইফালেদি যাব পাৰি আৰু শিৱসাগৰ। এইটো শিমলুগুৰি জংচন আৰু নেক্সট ষ্টেচনটো পামেই আৰু তিনিচুকীয়া জংচন। এই চাউথ পাত চাই সিহঁতৰ কি কৰি আছে। আমি গোটেই এই দুটা একেলগে বহি আছোঁ গোটেইকেইজন। এইখিনিত কিবা এটা বেলেগ ফিলিংছ আহিছে, মানে কলকাতাৰ নিচিনা ফিলিংছ কিবা এটা, মানে এই ৰাস্তাৰ কাষে কাষে পুৰা এনেকুৱা থাকে ন, মানে কলকাতাত বেৰা চেৰা নাথাকে বাৰু, কিন্তু মানে কিবা এটা সেনেকুৱা ফিলিংছ আহিছে আৰু। ফাইনেলি পাই গ'লোঁ তিনিচুকীয়া জংচন। এয়া বাজিল 12 মানে 2:59, মানে 3টাই আৰু। ফাইনেলি 3টা বজাত আমি তিনিচুকীয়া জংচন পালোঁ। যোৱাকালি ৰাতি 3:30 পৰা ষ্টেচনৰ পৰা ওলাই আহিয়ে এতিয়া আমি যাম টেম্পুত যাম আমাৰ একেলগে অহা আমি চিকানুৰ মামাহঁতৰ ঘৰত। এইটো দেখছি যে ৱাল দিয়া আছে, সেইটো হৈছে এটা পুখুৰী, তিনকুণীয়া পুখুৰী, এইটো নামেই তিনকুণীয়া পুখুৰী। তো ব'লক সিহঁতৰ মামাহঁতৰ ঘৰত যাওঁ, গা পা ধুওঁ, তাৰপিছত ডাইৰেক্ট লগ পাই আছোঁ ডাইৰেক্ট মন্দিৰত। মন্দিৰত যাই থাকোঁতে ইয়াতে এখন বজাৰ দেখিলোঁ। মানে বজাৰখন মানে বিশেষকৈ চাহ বাগিচাত কাম কৰা মানুহখিনিৰ কাৰণে আৰু। মানে প্ৰত্যেক শনিবাৰ নহয়, মানে 15 দিনৰ মূৰত শনিবাৰে বহে বজাৰটো। মানে সেই বজাৰখনত মানে চব তিৰোতা মানুহ আৰু ছোৱালী মানুহে মাংসৰ পৰা মাংস কাটা, কাপোৰ বিক্ৰী কৰা, মানে গোটেইখিনি আৰু। হৰ হৰ মহাদেৱ। ফাইনেলি বহুদিনৰ সপোন এটা পূৰণ হ'ল। তিনিচুকীয়া বিখ্যাত টিলিঙা মন্দিৰ এইটো। ইয়াতে বহুদিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি, ফাইনেলি আহি পালোঁ। এইটোৱে সেইটো টিলিঙা মন্দিৰ। এই মন্দিৰটো স্থাপিত কৰা হৈছিল 1965 চনত। মানে এই বটগছজোপা যে আছে, আন্ধাৰত দেখা নাপায় বাৰু, পিছফালে একজোপা বটগছ আছে। সেই বটগছজোপাৰ তলত মানে এই চাহ বাগিচাত কাম কৰি থকা শ্ৰমিক একজনে বটগছজোপাৰ তলত সেই দেখিছে, শিৱলিংগ এটা দেখিছে। এইটো বিশেষকৈ শিৱ মন্দিৰ হয় এইটো। তো শিৱলিংগ দেখি কিনে শ্ৰমিকজনে সকলোকে কোৱাৰ পিছত সেই চাহ বাগিচাৰ যোন মালিক আছিল, সেই মালিকে মানে ইয়াতে এটা মন্দিৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। তো এই মন্দিৰটো স্থাপন কৰাৰ পিছত সেই তেতিয়াৰ পৰা আৰু 1965 চনৰ পৰা এইটো আছে আৰু মন্দিৰটো। তাত চবেই আহি কিনে এই টিলিঙা বান্ধে, আৰু এই খুঁটাকেইটা দেখিছি না, এই খুঁটাকেইটাত মানে এনেকৈ সূতা বান্ধে, আৰু মনৰ যি কথা আছে সেই কথাখিনি কৈ কিনে একে উশাহে সূতা বান্ধে আৰু টিলিঙা বান্ধে। তো ময়ো সেই মনৰ কথাখিনি যি আছিল ক'লোঁ ভগৱানৰ ওচৰত। আৰু মন্দিৰটো থকা এই জেগাখিনিৰ নাম বৰডুবি। আৰু আমাৰো আহোঁতে দেৰি হ'ল, চাকি বন্তি জ্বলাওঁতে আন্ধাৰে হ'ল, গতিকে ভালকৈ দেখাব পৰা নাই। অলপ চলপ দেখাইছোঁ যি পাৰোঁ তাকে। আৰু একদিন আহিম, ভালকৈ দেখাম গোটেইখিনি। তো আজিলৈ ইমানতে আৰু, বাই বাই।